নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ এখন বিশেষ ঠাই বলক তেতিয়াহ'লে আপোনালোককো দেখুৱাই যাওঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কমেণ্ট কৰি জনাব কেনেকুৱা পালে বলক তেতিয়াহ'লে আমি আহি পাই গ'লোহি বাখৰ বেঙেনা অথনিৰ পৰা আপোনালোকক ৰখাই ক'ত যাওঁ পোৱাও নাছিলোঁ বলক এতিয়া ভালকৈ দেখুৱাই দিওঁ আপোনালোকক কি হয় কি নহয় কৈও যাওঁ অলপ শিৱসাগৰ জিলাৰ অন্তৰ্গত বকতা অৱস্থিত এই বাখৰ বেঙেনা গছজোপা আছে এজোপা বহুত পুৰণা দিনৰ বুলি কোৱা হয় আহোম যুগত গাভৰুসকলে পিন্ধা কেৰু তাৰ মুখখনৰ বাখৰ পতুৱা আছিল আৰু বাখৰ লগোৱা আছিল আৰু বাখৰ বেঙেনাৰ যিটো গুটি তাৰ মুখখনত ঠিক তেনেকুৱা ধৰণৰে আছিল আৰু আহোম স্বৰ্গদেউসকলক এই গছজোপা উপহাৰ হিচাপে দিছিল চুতীয়াসকলে তেওঁলোকৰ লগত যুদ্ধ হোৱাৰ পাছতে মিত্ৰতা স্থাপন কৰিবৰ বাবে গছজোপা ৰোপণ কৰি তেওঁলোকৰ বিশ্বাস কৰিছিল যে তেওঁলোকে চুতীয়া জাতিৰ জীয়াই থাকিব সেইদিনালৈকে যিদিনা এই গছজোপা জীয়াই থাকিব ইমান মই বিশেষ নাজানো তেতিয়াহ'লে গছজোপা চাওঁ আৰু বাহঁতে ফটো মাৰিছে মানে তাহাঁতি ইমান ভালকৈ যোৱা নাছিলে মইতো গৈয়ে থকা হয় বিশেষ কাম নহ'লেও মামা ঘৰ আছে আমাৰ তাতে মামা ঘৰলৈ গ'লে মই পাক এটা মাৰি থৈ আহোঁ মানে তাত ভাল লাগে গৈ জেগাডোখৰ বহুত ধুনীয়া ইয়াত সিহঁতি ফটোশ্বুট কৰিছে ময়ো কৰিলোঁ পিছে দেই নকৰা নহয় দুখনমান চব আজি ইমান ধুনীয়া হৈ আছে বতৰটো আকাশখনো ইমান ধুনীয়া হৈ আছে তাতে ফটো মৰা আজি দিন আৰু এইখন ধনেখনা হয় ধনেখনাখন খান্দি দিলে সেইবাবে পানীবোৰ জমা হৈ গৈছে ওচৰতে এটা ৰংগমঞ্চ আৰু এইপিনে মুখৰ আগত এটা নামঘৰ বনামঘৰ বুলিয়ে কয় চবেই মামাহঁতো হয় তাতে থাকি খোৱা বোৱা কৰে বুলি কয় আনাহেঁতে সেয়াই আৰু দিনটো আজি বিশেষ ইমানেই আছিল ব'লক আপোনালোককো ভালকৈ দেখুৱাই দিওঁ জেগাডোখৰ চাই লওক আপোনালোকে হ'লো আমাৰ ঘৰৰ ৰাস্তাটো আৰু ইয়াতো আছে বিশেষ কিবা এটা ৰখা নাছিলোঁ কিন্তু এইভাগে ভিডিঅ' কৰি আহিছোঁ বলক দেখুৱাই আছে শৈশৱৰ কিছুমান স্মৃতি জড়িত হৈ স্কুল আৰু ওচৰতে আছে এখন গাৰ্লছ বাংগৰ গাৰ্লছ হয় এতিয়া আদৰ্শ কৰিলে ইমানেই আৰু আমাৰ ঘৰৰ মুখৰ আগতে হয় বেছি দূৰ নহয় ঘৰ পালোহি আৰু এয়া আজিলৈ সমাপ্ত কৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰিবলৈ জনাবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ